আজি গোলাঘাট জিলাৰ হাউতলি বুটলি খোৱা খেলপথাৰত ৰাইজৰ সহযোগত ফুটবল খেল আয়োজিত কৰে। খুমটাই আহচিছ 11 আৰু হেন্দুৰিটিং বাগিচাৰ মাজত খেলখন আয়োজন হয়। ফুটবল খেলখনত টায়াৰ বেকাৰ খুমটাই আহচিছ 11 2 গলত জিকিবলৈ সক্ষম হয়। বুটলি খোৱা ফুটবল খেলত উপস্থিত থাকে গোলাঘাট জিলা চাহ শ্ৰমিক নেতা অমিত নাথ, অনন্ত কুমাৰ, দীপকে ধৰি বহু গণমান্য ব্যক্তিৰ লগতে উপস্থিত থাকে ফুটবল প্ৰেমিক ৰাইজ। চাহ বাগিচা অঞ্চলত উঠি অহা নতুন প্ৰজন্মৰ বাবে চিন্তা নকৰে অসম চৰকাৰে। শ্ৰমিক নেতাই কৈছে চাহ বাগিচা অঞ্চলৰ বাবে উন্নত সা সম্পত্তি যোগান ধৰাৰ চিন্তা কৰা হ'লে বাগিচা অঞ্চলৰ পৰা বহুতো খেলুৱৈ আগবাঢ়ি আহিলে হয়। ৰাইজে খেল চাবলৈ অহা দৰ্শকক বহিবলৈ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই চৰকাৰে। বুটলি খোৱা ৰাইজৰ হয় চাহ শ্ৰমিক নেতাই চৰকাৰলৈ আহ্বান জনায়। খুমটাইৰ পৰা ইলিয়াতুল হুছেইনৰ ৰিপৰ্ট, MK নিউজ। খেল পৰিচালনা সমিতিৰ উদ্যোক্তা সমিতি আমাৰ লগত আছে, খেলৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকৰ প্ৰস্তুতি বা খেলৰ কেনেকৈ আয়োজন কৰা হৈছে। বিগত বছৰৰ দৰে এইবাৰো আমাৰ হাউতলি বুটলি খোৱা ৰঞ্জিত ক্লাবত আমি প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছোঁ আৰু আমাৰ এই প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাত সৰ্বমুঠ 16টা দলে অংশগ্ৰহণ কৰিছিলে। আৰু আমি দেখিবলৈ পাইছোঁ যে আমাৰ আচলতে এইখন যি খেলপথাৰ, এইখন খেলপথাৰত আমাৰ বাহিৰৰ আউট অফ ডিষ্ট্ৰিক্টৰো আচলতে খেলুৱৈসকল আহি পেলাই খেলি গৈছে। আৰু আজিৰ যিখন চূড়ান্ত খেল হৈছে, এই চূড়ান্ত খেলখনত হেন্দুৰিটিং চাহ বাগিচা বনাম আহচিছ 11 চাহ বাগিচা ইতিমধ্যে তেওঁলোকে খেল খেলি আছে, মীমাংসা হৈ আছে। এতিয়ালৈকে দুয়োটা দলৰ গ'ল হোৱা নাই। আৰু আমি দেখিবলৈ পাইছোঁ যে ইয়াত আমি কিছুমান আচলতে অসুবিধা দেখিবলৈ পাইছোঁ। সেই অসুবিধাটো হৈ গ'ল আমি চৰকাৰসকলে চৰকাৰে আগত যিটো নেকি ঘোষণা কৰিছিলে যে আমি দেখিবলৈ পাইছিলোঁ বিজেপি চৰকাৰৰ সময়ত 5 লাখ টকাকৈ আচলতে খেলৰ বাবে অনুদান এটা দিম বুলি মেলি পেলাই কৈছিলে, কিন্তু সেইটো অনুদান নাই। আৰু লগতে ঘোষণা কৰিছিলে যে যিবিলাক গাঁও এলেকাত আছে বা চাহ বাগিচা এলেকাবিলাকত আমি দেখিবলৈ পাইছিলোঁ যে মিনি ষ্টেডিয়াম বনাই দিম বুলি মেলি পেলাই কৈছিলে আৰু ফ্লাইট লাইটৰ ব্যৱস্থা কৰি দিম বুলি কৈছিলে, কিন্তু সেই ব্যৱস্থাবিলাক নাই। এতিয়া আমি দেখিবলৈ পাইছোঁ যে যিকোনো জেগাত আপোনালোকে যাওক, গাঁও জেগাত যাওক বা বাগিচা জেগাত যাওক, খেল আচলতে ফুটবল খেল হওক, ক্ৰিকেট খেল হওক বা অন্যান্য খেলবিলাক সেই জেগাবিলাকতে ধৰি থৈছে। কিন্তু আমি দেখিবলৈ পাওঁ যে যিকোনো জিলাত সকলোৱে মূল এটাহে ষ্টেডিয়াম দেখি পাব, আৰু সেই ষ্টেডিয়ামত আচলতে গাঁৱৰ মানুহ খেল চাবলৈ নাযায়, গাঁৱতে আচলতে মানুহ খেল চাবলৈ আহে। তো গতিকে আমাৰ চৰকাৰলৈ আহ্বান, আপোনালোকে যেনেকৈ আচলতে উন্নতিৰ কথা কৈ আছে, গতিকে খেলৰ কাৰণে আপোনালোকে যিটো নেকি অনুদান হ'ব লাগে সেই অনুদানটো আপোনালোকে আগবঢ়াওক। আপোনালোকে ফ্লাইট লাইট দিয়াৰ ব্যৱস্থা কৰক, আপোনালোকে গেলেৰী বনাই দিয়াৰ ব্যৱস্থা কৰক, আৰু উন্নত মানদণ্ডৰ খেলুৱৈ যাতে আমাৰ গাঁও লেভেলৰ পৰা গৈ মেলি পেলাই নেশ্যনেল পৰ্যায়লৈ খেলে, সেই প্ৰক্ৰিয়াৰে আপোনালোকে আগবাঢ়ক। আৰু লগতে আপোনালোকক গৌৰৱবোধ কৰি আপোনালোকক ক'ব বিচাৰোঁ যে আমাৰ ইয়াত আচলতে নেশ্যনেল পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত মহিলা ফুটবল খেল হৈ গৈছে। অৰুণাচল, অসম, ঝাৰখণ্ড আৰু অন্যান্য মানে যিসকল দল ফুটবল দল আছিলে তেওঁলোকে সেইবিলাক আচলতে ইয়াত খেল হৈ গৈছে আৰু সকলোৱে জানে, সমগ্ৰ অসমবাসীয়ে জানে। কিন্তু আজি চব ইমান দুখৰ কথা, হাজাৰ হাজাৰ দৰ্শক আহি মেলি পেলাই খেল উপভোগ কৰিছে, কিন্তু তেওঁলোকক বহিবলৈ আমি আসন দিব পৰা নাই। কিন্তু চৰকাৰে যদি ইচ্ছা কৰে, তেওঁলোকে যদি ফ্লাইট লাইট নিদিয়ে কিন্তু গেলাৰীত যদি সুবিধা কৰি দিয়ে, আপোনালোকে চব কিমান মহিলাসকল আহি মেলি পেলাই থিয় হৈ আছে। কিন্তু চৰকাৰৰ এইটো কৰ্তব্য। আজিৰ ডেটত আমি বিশ্বাস কৰক যে ক্ৰীড়ামন্ত্ৰী কোন হয়, ক্ৰীড়ামন্ত্ৰীগৰাকীৰো আমি নাম নাজানো। গতিকে আমি ক্ৰীড়ামন্ত্ৰীগৰাকীক অনুৰোধ জনাইছোঁ, আপুনি কোন ক্ৰীড়ামন্ত্ৰী হয় আপুনি নিজে এষাৰ আহি মেলি পেলাই বাইট দিয়ক, আৰু এই গাঁও এলেকাবিলাকত, বাগিচা এলেকাবিলাকত আপোনালোকে ষ্টেডিয়াম বনোৱাৰ প্ৰক্ৰিয়াটো কৰক। আপোনালোকে চব সৰু সৰু ল'ৰা ছোৱালী, আমাৰ উঠি অহা নৱপ্ৰজন্মবিলাকে যি নেকি হেল্থ ইজ ৱেল্থ বুলি কয়, স্বাস্থ্যই সম্পদ, তাৰ কাৰণে খেল এটা লাগিব। সেই খেলৰ কাৰণে এখন খেলপথাৰ লাগিব, খেলপথাৰখন কিন্তু উন্নত মানদণ্ডৰ লাগিব। আৰু খেলুৱৈসকল যেতিয়া নেকি খেল খেলে, তেওঁলোকৰ আমি দেখিবলৈ পাইছোঁ তেওঁলোকৰ সময় আছে, তেওঁলোকৰ কিন্তু সুবিধা নাই। তেওঁলোকৰ বুট জোতাৰ পৰা ধৰি আপোনাৰ জাৰ্চি পৰিধান কৰালৈকে তেওঁলোকৰ অসুবিধা হয়। সেইকাৰণে আমাৰ ভাল খেলুৱৈসকল গাঁও লেভেলতে আচলতে সীমাবদ্ধ হৈ থাকি যায়, তেওঁলোকে গৈ মেলি পেলাই আচলতে জিলা পৰ্যায়ত খেলিবলৈ নাপায়। সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আৰু মাননীয় আমাৰ ক্ৰীড়ামন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে আমাৰ হাউতলি বুটলি খোৱা, গোলাঘাট জিলাৰ হাউতলি বুটলি খোৱা ৰঞ্জিত ক্লাব খেলপথাৰত আচলতে এটা ষ্টেডিয়াম, এটা মানে মিনি ষ্টেডিয়াম দিবলৈ হ'লে কিন্তু আপোনালোকে কিন্তু আমাক সহায় সহযোগিতা আগবঢ়াব লাগিব। আৰু আমি সদায় আপোনালোকৰ লগত আছোঁ, আপোনালোকে কিন্তু এই খেলৰ ক্ষেত্ৰত আমাক সহায় সহযোগিতা আগবঢ়াব লাগিব। বিধায়কজনে আপোনালোকক কিবা দিয়া? বিধায়ক
সহায়ক পুঁজি বুলিবলৈ গ'লে ইয়াত একোৱে নাই। ইয়াত যেতিয়া নেকি আমাৰ ZPC আছিলে দিলীপ মাহাতো ডাঙৰীয়া, তেখেতৰ নেতৃত্বতে আপোনালোকে যিখন দেখিছে সেই সময়ত ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প আছিলে। সেই সময়ত তেখেতে 18 লাখ টকাৰ এটা বাজেট আনি দিছিলে। আৰু আমি দেখিবলৈ পাইছোঁ সেই সময়ত আমাৰ প্ৰাক্তন আমাৰ সভাপতি আছিলে আধুনিয়া নাগ ডাঙৰীয়া, তেওঁলোকৰ নেতৃত্বতে আচলতে আমি যিটো আপোনালোকে ক্লাব ঘৰ দেখি পাইছে সেই সময়তে 18 লাখ টকা আমাক আচলতে তেওঁলোকে দিছে। আৰু আমি নিজাববীয়াকৈ আপোনালোকে যি নেকি কেমেৰা লৈ আছে তাৰ বেক চাইডে যি খেলপথাৰ আছে দেখিছে, এটা আপোনাৰ যি মঞ্চ আছে সেই মঞ্চখন কিন্তু আমাক NRL দিছে। NRL দিয়াৰ কাৰণে আমি NRLৰ বিশেষকৈ আচলতে মহাপ্ৰবন্ধক মিণ্টু সন্দিকৈ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু খেলপথাৰৰ কাৰণে কিন্তু তেওঁলোকে আৰু দাঁতি কাষৰীয়া অঞ্চলৰ কাৰণে তেওঁলোকে কিন্তু যুৱক যুৱতীৰ কাৰণে কিন্তু তেওঁলোকে পদক্ষেপ লৈছে। গতিকে চৰকাৰকে আমি আহ্বান জনাইছোঁ, চৰকাৰখনে আচলতে আমাৰ এই এলেকাটোক উন্নতি কৰিব লাগিব। ক্ৰীড়াৰ দিশত, কলা সংস্কৃতিৰ দিশত কিন্তু আমি সকলোৱে আগবঢ়া। গতিকে ইয়াত সমগ্ৰ আৰু নিজকে আমি এটা কথা আমি কৈছোঁ যে ইয়াত কেৱল আমি আদিবাসী বুলি নহয়, আচলতে মই নিজৰ পৰিচয়টো এই বুলি দিব বিচাৰোঁ যে মই এজন অসমীয়া সন্তান। অসমীয়া জাতিটোৰ অবিচ্ছেদ্য অংগ হয় আমি আদিবাসী চাহ জনগোষ্ঠী। সকলোৱে মিলা প্ৰীতিৰ মাজত আমি ইয়াত খেলা ধূলা আমি আয়োজন কৰোঁ। ইয়াত আমাৰ হিন্দু, মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধিষ্টৰ কথা নাই। আমাৰ ক্লাবত সকলোৱে আচলতে জড়িত হৈ আছে। গতিকে আমি তেওঁলোকক অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে আমাৰ ইয়াত এটা উন্নত মানদণ্ডৰ ষ্টেডিয়াম দিয়ক, ফ্লাড লাইটৰ ব্যৱস্থা কৰি দিয়ক আৰু সকলোখিনি সা সুবিধা কৰি দিয়ক। কমচে কম আমাৰ প্ৰতি যদি নহয়, মহিলাসকলৰ প্ৰতি সকলো চাই মেলি পেলাই, ল'ৰা ছোৱালী সকলো চাই মেলি পেলাই বহা আসনৰো সুবিধা তেওঁলোকে কৰি দিয়ক। এয়া আমাৰ চৰকাৰলৈ আচলতে বিনম্ৰ অনুৰোধ।